এইয়া ৰাণী বৰ ধুনীয়া লাগিছে বা নিৰ্মালী হাঁহি আমাৰ তাক কপল লাগে উঠাই দিয়া ৰখাই থোৱা দেখা এজনী আমাৰ শেৱালি এয়া বিতুকণ লাজতে মৰিছে পাই ল'ৰাগৰাকী মোবাইল লৈ গ'লে দিগদাৰ হ'ব এইটো অকমানিখন এইটো টিকলিটো চোৱা এই টিকলিটো চোৱা এইটো চোৱা ওপৰত বহি আছে খোৱা বস্তু আনিব লৈছে তুমি টমটমখন অকণমান আহি দোকানখন পাই থৈ আঁতৰি যাব নোৱাৰিম নহয় 20 টকা সেই টমটম চলাই যাওঁ দে ভাই মই একো নাই দেই মোৰ চলাইবি মই কোনোবা যাওঁ মুঠতে কোনোবা বান্দৰ ছোৱালীখিনি গা থাকা দৈকে বান্দৰ অনুভৱটো কৈ দিয়া হৈছে বল কৈ থাকোঁ Yeah, swing.
ঐ মোবাইল গ'লে থৈ দিওঁ বান্দৰ এটাই লৈ যাওক মই নজ্বলাম নেকি এনে মোলে ধূপ দুডাল থবা বন্তি জ্বলালে পইচাটো তাত দি দিয়ক মানে আহি সেৱা জনাইছে ইয়াত আৰু যেনেধৰণৰ জনশীলি কৰিছে তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'বলৈ গৈ তোমালোকে এই পুণ্যভূমিত আহিলে মনৰ কল্পনা লৈ মনৰ কল্পনা লৈ তোমালোকে সেৱা জনাইছা তোমালোকক ফল দিব পৰাকৈ সাক্ষাৎ থকা হৈছে আমি কিমান তলৰ পৰা ইয়াতে পালতে কৰিছে জ্ঞান কল্পটো ক'ৰবাত অকণমান বাগানটা দিনত নাই ফল কাম কৰি হিংসা চৰিত্ৰ নাইকিয়া সদায় নিমন্ত্ৰণ আত্মা বিফল কৰা সেনেজনকক প্ৰভাৱ কৰি ভক্তি কৰি দিছে বাৰ্ণান্ত পুত্ৰ জীৱন পাৰিলে দেৱতাসকলৰ মহন্তসকলৰ ভক্তি মাত্ৰাকে আগবঢ়াই আমাৰ গ্ৰহণৰ অগ্নি চন্দ্ৰ সূৰ্য নক্ষত্ৰ সকলো পৃথিৱী আৱৰা আত্মা পৰিৱেশ বুলি যে মহন্তসকলদিনা মহন্তসকলে ধৰ্মৰ আত্মা দেখা যাওক সম্বাদ যিহেতু আপোনাৰ নিজৰ লাভ কৰি নহয় জেগাটো কম কৃপা কৰি আহিছে এতিয়াও তোমালোকক কয় কৃপা কৰিব পঢ়াই শুনাই শিক্ষাই দীক্ষাই চাকৰিয়ে বাকৰিয়ে বেপাৰে ভাজিলে তেতিয়াও ভগৱন্তই সৰস্বতী মাতৃয়ে নহাতকৈ সিজি লাভ দি ভগৱন্তই কোনো বিপদৰ ভাগি নেপেলাই অভয় চৰণত নিৰ্ভৰ দি সমূহ সেৱকে ভালে কুশলে চলাই নিব বুলি তোমালোকে জনাইছা তোমালোকৰ হৈ আমি তোমালোকে গাঁথনি কৰা হৈছে ইয়াত আৰু কোনো বিপদৰ ভাগি নেপেলাই অভয় চৰণৰ নিৰোগ ধৌ নিৰোগ ন্যায়টো প্ৰবাদ পাতে ইজনজন চেষ্টা কৰি বিজনজন খানগৈ মিলে হাত পাই বনাই উঠি সমস্ত জনক পৰিয়ালক ভালে কুশলে আহিব তোমালোকে জনাইছা আজি ঈশ্বৰক ভাল চেক 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 নহয় নখে বাকৰি দিব চেক 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 শ্ৰী শ্ৰী যদুমণিদেৱৰ সমাধি শ্ৰী শ্ৰী অনুৰুদ্ধদেৱৰ সমাধি থানখনৰ নাম হৈছে অনিৰুদ্ধদেৱ থান নাহৰণি এখনে জীৱকুলৰ লগত যি সময় কটোৱাৰ এক আৱেগ মই কেতিয়াও পাহৰিব নোৱাৰি যথেষ্ট ভাল লাগে কি বিচাৰিলা বিচাৰিলো যে সকলো লোকৰে মংগল হওক হয় হয় মনতে ভাবিছো মনৰ ঠিক আছে ঠিক আছে ঠিক আছে সেইটো আমাৰ আহি আছে মাধৱ
মোৰ বন্ধু তোমাৰ দুখ জীৱ-জন্তুৱে মোৰ সংগী আজি জীৱকুলৰ লগত সময় কটাই ভালে লাগে এজনক দি দিয়া অকণমান আহিছে দি দিয়া আৰু নাই যা হ'ব হ'ব মোক দিয়া মোক দিয়া মই এমুঠি দিয়া অ' চৰি আমি নাহৰদী থানত আহি উপস্থিত হোৱাৰ পাছত সকলো সেৱা কৰিলোঁ কৰাৰ পাছত এইখন থান মেইন থান এয়া বৰ্তমান লগ পাইছোঁ থানৰে কেইজনমান ডাঙৰীয়া তেওঁলোকক সোধোঁ থানখনৰ বিষয়ে কওকচোন খুৰা থানখনৰ কি মহত্ব আছে থানখনৰ মহত্ব আমি কি সীমনা দিব পৰা খাদ্য তেনেধৰণে নাই গুৰুজনাৰ মহিমা ভক্তসকলে যি ধৰণে মানে যি ফল বিচাৰে সেই ফল মানে দি আহিছে বুলি আমি আজি অনুমান কৰিব পাৰিছোঁ সেৱকীসকলে যে মই তাৰ ওচৰত মানে আমুক মই দান বিচাৰিছিলোঁ সেই দানটো ফল বিচাৰিছিলোঁ সেই দানটো ভগৱন্তে মানে দিছে সেয়েহে আমি আজি এই শৰাই ভাগি তেৰা ঠাইত অৰ্পণ কৰিছোঁ বুলি সেৱকীয়ে সেৱা কৰিছে অসমৰ এই 13খন জিলাৰে আমাৰ মানে শৰণাৰ্থী ভক্ত আছে তাৰ বাহিৰেও অন্যান্য সকলো যি গুৰুৰ মহিমা বিচাৰে সেই মহিমা পাইছে মূলতে এইখন বুদ্ধদেৱৰ বা লৈ বিখ্যাত মানে সেইটো কাৰণে তেখেতৰ বিষয়ে কিবা এটা কৈ দিলে ভাল লাগিলেহেঁতেন তেখেতৰ বিখ্যাত সেই গুণ মহত্ব গুণৰ যিখিনি গুণ মানে মহত্বতা দেখাব পাৰিছে ভক্তৰ মাজত সেই মহত্বটোৱেই আচলতে গুৰুজনাৰ মহত্ব গুৰুজনাৰ মহত্ব মানে যেতিয়া গুৰুজনাই এদিন সেই আমাৰ য'ত সমাধি স্থান বুলি লিখা আছে সেই সমাধি স্থানতেই মানৰ উপদ্ৰব্য সময়ছোৱাটো তাতেই তেৰা মানে আছিল থকাৰ গুৰুজনাই এদিন মানে সেই যিসকলে উচ্ছেদ কৰিবলৈ আহিছিলে সেই উচ্ছেদ কৰা ব্যক্তিসকলৰ আগত ভিতৰলৈ সোমাই গ'ল সোমাই যোৱাৰ পাছত তেওঁ আকৌ মানে বাহিৰলৈ ওলাই নহাত যিসকলে উচ্ছেদ কৰিবলৈ প্ৰয়াস কৰি গৈছিল সেইসকলে নিজেই মানে বেৰঘৰ ভাঙি পেলাই মানে উলিয়াই লৈ যাওঁ বুলি মনৰ ভাৱ হৈছিলে সেই সময়ত গুৰুজনাই অন্তৰ্ধান হোৱা দি হ'ল কাৰণ কি সিহঁতে বিচাৰি চাই নেপালে কোন দিশত গ'ল কেনি পলালে গুৰুজনাৰ কোনো মহিমা নেপালে নোপোৱাত সেই দিনৰ পৰাই আজি পৰ্যন্তলৈকে গুৰুজনা নিৰুদ্দেশেই হৈ আছে আজি কোন ঠাইত কেনেকৈ কি ৰূপত মানে তেওঁ ৰূপান্তৰিত হৈ ভক্তৰ উপকাৰ সাধন কৰি আছে সেই প্ৰভুৰ সেই অপাৰ মহিমা বুলি আমি নামঘৰীয়া আমি সদায় দিম অসমৰ সৰ্বজন শৰণাৰ্থী সৰ্বজন ভক্তৰ মংগলৰ যেন কামনা সেই কামনাখিনিকে আমি কৰি গুৰু ঠাইত আমি সেৱা কৰি থাকোঁ হয় ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি কথা আমাক বুজাই দিয়াৰ কাৰণে থানখনৰ বিষয়ে লৈ গুচি গ'লে মোৰ এইফালে চা হেল্ল' মিষ্টাৰ